নমস্কাৰ সকলোকে স্বাগতম জনাইছো শিখামিনী কিচেনৰ আৰু এটি নতুন ভিডিঅ'লৈ। মই আজি আলু আৰু ভাতকেৰেলাৰ এটা নতুন ৰেচিপি মই আপোনালোকৰ আগলৈ আগবঢ়াইছো। আশা কৰোঁ সকলোৱে মোৰ ভিডিঅ'টো আঁকোৱালি ল'ব আৰু মাজত স্কিপ নকৰাকৈ সকলোৱে চাই যাব বুলি আশা ৰাখিলোঁ। মই কেনেকৈনো বনাইছো চাওঁ আহকচোন ভিডিঅ'টো। আৰু যিসকলে মোৰ ভিডিঅ'টো প্ৰথমবাৰৰ বাবে চাইছে প্লিজ ছাবস্ক্ৰাইব, লাইক আৰু শ্বেয়াৰ কৰি দিব। আহকচোন এতিয়া মই ভিডিঅ'টো আৰম্ভ কৰোঁ। ভাতকেৰেলা লৈছোঁ, এইটো ভাতকেৰেলা ভাল লাগে খাবলৈ। আৰু মই আলু 3টা লৈছোঁ। এতিয়া প্ৰথমতে এইখিনি মই এতিয়া বইল কৰি ল'ম। মই এতিয়া ভাতকেৰেলা আৰু আলুখিনি ভালকৈ বইল কৰি ল'লোঁ। আৰু এতিয়া মই কি কৰিছোঁ চাওঁ আহকচোন। কেনেকৈ কি কৰি যাওঁ চাই থাকিব লাষ্টলৈকে ভিডিঅ'টো। বেচন লৈছোঁ, বেচন মই একাপ মানৰ জোখৰ লৈছোঁ, সৰু কাপ এটাই। আৰু ইয়াতে প্ৰথমতে মই নিমখ দিছোঁ, নিমখ অকণমান কমকৈ দিছোঁ, বেছি নাই দিয়া। আৰু অলপ হালধি মই অলপমান দিছোঁ। আৰু ইয়াত অলপমান ধনিয়া দিছোঁ, বেছি নাই দিয়া, অলপমান কমকৈ দিছোঁ। তাৰপাছত অকণমান পানীখিনি দি লাহে লাহে এইখিনি গুলি ল'ম। বেছি পানী নিদিব, একদম কমকৈ মই পানীখিনি দি গুলিব লাগিব। কাৰণ বেচনত যদি পানী দি দিয়া হয় পটকখিনি বেছি হৈ যায়। সেইটো মানে অলপমান কমকৈ পানীখিনি দি গুলি ল'ম। বেছি পাতলা নকৰিব, যেনেকৈ আমি পকৰি বনাওঁ। পকৰি বনালে যেনেকৈ বনোৱা হয় তেনেকৈ আমি এইখিনি বনাব লাগিব। বেচনখিনি মোৰ গোলা হৈ গ'ল, চব এনেকৈ থৈছোঁ, বহুত পাতলা কৰা নাই। এইটো জোখতে থৈ দিছোঁ। মই এখন কেৰাহীত তেল দি ল'লোঁ আৰু মোৰ তেলখিনি গৰম হৈ গ'ল। আৰু এতিয়া মই ইয়াত এনেকৈ বেচনখিনিতে মই ভাতকেৰেলাটো এনেকৈ তিয়াই এইটো ষ্টাইলতে তিয়াই মই ইয়াত দি যাম এটা এটাকৈ। যেনেকৈ আমি পকৰি বনাওঁ, পকৰি বনালে যেনেকৈ দিয়া হয় তেনেকৈ এটা এটা কৰি দি যাম। এইটো ষ্টাইলতে গোটেইখিনি মই বনাই ল'ম। আপোনালোকে বাৰু এনেকুৱা এইটো ষ্টাইলত খাইছেনে বাৰু ভাতকেৰেলা? যদি নাই খোৱা তেতিয়াহ'লে খাবচোন, বহুত সোৱাদ হয়। এতিয়া মই এনেকৈ গোটেইখিনি দি ল'লোঁ এটা এটা কৰি। আৰু এটা অলপমান সিজাৰ পাছতে এইটো লুটিয়াই দিছোঁ। মোৰ ভাতকেৰেলাৰ পকৰিকেইটা হৈ গ'ল। এতিয়া মই নমাই দিব পাৰিম, সেইটো ষ্টাইলতে থৈ দিছোঁ। এতিয়া মই এইখিনি নমাই দিম। এতিয়া মই কেৰাহীখন পাতি লৈছোঁ। এতিয়া তেলখিনি মোৰ গৰম হৈ গ'ল। আৰু ইয়াতে মই অলপমান ধনিয়া দিছোঁ। তাৰপাছত মই ৰচুন আদাখিনি ইয়াতে দিছোঁ গোটাখিনি। তাৰপাছত পিঁয়াজখিনি দি দিছোঁ আৰু বিলাহীখিনিও ইয়াতে দি দিছোঁ। অলপমান দেৰি মই এনেকৈ এইখিনি মই ভাজি ল'ম। আৰু ইয়াতে অলপমান হালধি মই অলপমান দি দিছোঁ। ধনিয়া পাউডাৰো মই অকণমান দি দিছোঁ। এনেকৈ লৰাই লওঁ। আৰু ইয়াত তাৰপাছত মই এইখিনি চিকেন মছলা মই 1 চামুচ দি দিছোঁ। মোৰ এতিয়া মছলাখিনি ভজা হৈ গ'ল। আৰু এইটো ষ্টাইলতে মই থৈ দিম আৰু ঠাণ্ডা হ'বলৈ দিম। তাৰপিছত মই মিক্সাৰত এইখিনি পিচি বনাই মই পেষ্ট বনাই ল'ম।
ৰচুনখিনি মোৰ ঠাণ্ডা হৈ গ'ল এতিয়া মছলাখিনি, আৰু মই এতিয়া ইয়াতে মিক্সাৰতে অলপমান পিচি ল'ম। অলপমান পানী দি দিছোঁ, পানী দি পেলাই ধুনীয়াকৈ পিচি যাব। আৰু ইয়াতে জলকীয়া এটাও দি দিছোঁ, এটা জলকীয়া দিছোঁ গ'ল। যদি আপোনালোকে জ্বলাটো বেছি খায় তেতিয়াহ'লে বেছিকৈ দিব। এতিয়া মই এইখিনি পিচি লওঁ ভালকৈ। মই ভাতকেৰেলাৰ পকৰীকেইটা আৰু মই মছলাখিনি পিচি ল'লোঁ, আৰু এতিয়া মই কেনেকৈ বনাইছোঁ চাওঁ আহকচোন। মোৰ তেলখিনি গৰম হৈ গ'ল আৰু মই মছলাৰ পেষ্টখিনি আৰু দি দিছোঁ। মছলাৰ পেষ্টখিনি মই এনেকৈ 5 মিনিটমান বনাই ল'ম, আৰু ইয়াত মছলাবোৰ প্ৰায় দিয়াই আছে। মছলাখিনিতে মই অলপমান নিমখ দি দিছোঁ। নিমখখিনি মোৰ মছলাখিনি ভালকৈ সিজি গ'ল, আৰু এতিয়া ইয়াত মই বইল কৰি থৈ দিয়া আলুকেইটা ইয়াত দি দিম। আৰু আলুখিনিৰ লগত মই মছলাখিনি অলপমান দি সিজাম। মই মছলাখিনিৰ লগত আলুখিনি অলপমান দি এনেকৈ সিজাই ল'লোঁ, আৰু ইয়াতে মই পানী 1 গিলাচমানৰ জোখৰ দিছোঁ। 1 গিলাচ পানী দিছোঁ, বেছি পানী মই নাই দিয়া। আৰু পানীখিনিৰ লগত মই এতিয়া ভালকৈ এইখিনি উতলাই ল'ম। মোৰ ভালকৈ উতল আহি গ'ল, আৰু মই এতিয়া পকৰীকেইটা ইয়াতে দি দিছোঁ। এনেকৈ গোটেইকেইটা পকৰী, এনেকৈ ভাতকেৰেলাৰ পকৰীকেইটা এনেকৈ দি পিনে কমচে কম আৰু মই 5 মিনিটমান এনেকৈ বনাম। 5 মিনিটমানৰ বনোৱাৰ পাছতে মই অফ কৰি দিম। এতিয়া মোৰ হৈ গ'ল, এইখিনি মই এতিয়া নমাব পাৰিম। আৰু ইয়াতে অলপমান ধনিয়া দি দিছোঁ। ধনিয়া মই বেছি পানী নাই থোৱা, গ্ৰেভিটো মই বেছি নাই থোৱা, আৰু এইটো ষ্টাইলতে থ'লে খাবলৈ বহুত ভাল লাগিব। আৰু যদি আপোনালোকে এনেকৈ নাই বনায় তেতিয়াহ'লে কেতিয়াবা বনাই চাব।